हेलो फ्रेंड्स, मोर आन এটা নতুন ভিডিঅ'লৈ আপোনালোকক আহ্বান জনাইছো। আজি আমি কথা পাতিম মেডিটেশ্যনৰ আন এটা ভাগ বজ্ৰাসনৰ বিষয়ে। এই আসনটো অতীত কালৰে পৰা প্ৰচলিত এটা জনপ্ৰিয় আসন। এই আসনটো সফল ব্যক্তিবোৰৰ মাজত বেছিভাগ দেখা যায়। এই আসন নিয়মিতভাৱে কৰিলে আপুনি বিভিন্ন ৰোগৰ পৰা বাচিব পাৰে। এই বিষয়ে বহলভাৱে কথা পাতিম। ভিডিঅ'টো কণ্টিনিউয়াছলি চাই থাকক। বজ্ৰাসন আসনত শৰীৰটো বজ্ৰৰ দৰে স্থিৰ আৰু কঠোৰ হয় কাৰণে ইয়াক বজ্ৰাসন বুলি কোৱা হয়। বজ্ৰাসন কৰিবলৈ পোনপ্ৰথমে বহি ফটোত যেনেকুৱা চাইছে আপুনিও ঠিক তেনেকুৱাকে ভৰি দুখন ভাঁজ কৰি নিতম্বৰ কাষত ভৰি দুখন ৰাখিব। দ্বিতীয়তে দুই ভৰিৰ গোৰোহাৰ ওপৰত আপোনাৰ নিতম্ব ৰাখিব। পিছত হাত দুখন আঁঠুৰ ওপৰত লাহেকৈ থৈ চকু দুটা বন্ধ কৰিব। বজ্ৰাসন কৰাৰ সময়ত আপুনি মাত্ৰ শ্বাস প্ৰশ্বাসৰ শব্দৰ ওপৰত গুৰুত্ব দিব, যাতে সেই সময়ত বাহিৰৰ কোনো ধৰণৰ শব্দ শুনা নাযায়। সেই অনুযায়ী ঠাই নিৰ্বাচন কৰিব। বজ্ৰাসন কিমান সময় কৰিব লাগে? প্ৰথম অৱস্থাত আপুনি 5 মিনিট অভ্যাস কৰিব পাৰে। সময়ৰ লগে লগে ইয়াক 30 মিনিটলৈ বৃদ্ধি কৰিব। এই আসন ভাত খোৱাৰ পিছত কৰিলে বেছি কাৰ্যকৰী। বজ্ৰাসন কৰাৰ উপকাৰিতা কি? বজ্ৰাসন কৰিলে ভৰিৰ সন্ধিবোৰৰ জঠৰতা দূৰ হয়। ভৰিত কোনো ধৰণৰ বিষ থাকিলে নিৰাময় হয়। মনৰ স্থিৰতা বাঢ়ে। পিঠিৰ বিষ দূৰ হয়। সাইটিকা ৰোগ থাকিলে অতি শীঘ্ৰেই ভাল হয়। ভাত খোৱাৰ পিছত এই আসনৰ অভ্যাস কৰিলে খাদ্য হজম হোৱাত সহায়ক হয়। ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা সৰু লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি থব এনেকুৱা ভিডিঅ' আৰু পোৱাৰ বাবে। Thank you.